হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আপোনালোকৰ সকলোৰে ভালনে বাৰু? আমাৰো বৰ্তমান ভালে। আমাৰ নিয়ৰ ব্লগ চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো কিন্তু আজি 3 দিনমান আগৰে মানে বিহুৰ আগৰে হয়। এতিয়াতো বিহু চলি আছে। মই আজিহে ভিডিঅ'টো এডিটিং কৰিলোঁ। বাকী এয়া ৰাতিপুৱা 7:30মান বজাৰে দৃশ্য দেখিছেনে? ইমান বতৰটো বেয়াকৈ আহিছিল, মানে সেইদিনা বতাহ ধুমুহা বৰষুণ মানে সমানে আহিছিল। এইফালে গা পা ধুই আহিছিলোঁহে মাত্ৰ। এইফালে কাপোৰো কেইখনমান ধুই দিছিলোঁ। কাপোৰখিনি আনি ইয়াতে এনেকৈ মেলি দি থৈ দিলোঁ। বাকী এইফালে আজি ধুমুহা বতৰ হ'লেও বাপেকে মোৰ আজি দৈ চিৰা খাব লগা আছে। আজি মই দৈ চিৰা খামেই। তাকে এয়া দেখিছেনে, বাতিত দৈ চিৰা সাজি লৈছোঁ। আমাৰ ঘৰত মানে বস্তু খোৱা মানুহৰ ইমানে অভাৱ যে এই দৈখিনি মই আজি কেইদিনমান আগতে ঘৰৰ গাখীৰেৰে সাঁচি ৰাখিছিলোঁ, কিন্তু খোৱা মানুহৰ অভাৱত এনেকৈ পৰি আছে। এয়া আজি মই বতৰ বেয়া হ'লেও এইফালে দৈ চিৰা খামেই আৰু। এইফালে সাজি লৈছোঁ দৈ চিৰা। তাৰপিছত এয়া দৈ চিৰা খাই থাকোঁতে আহি গ'ল এটা অনলাইনৰ পৰা পাৰ্চেল। এয়া মই চুইজাৰযোৰ আজি কেইদিনমান আগতে অৰ্ডাৰ কৰিছিলোঁ, আজি আহি পালে। তাকে এয়া আনিলোঁগৈ। পাৰ্চেলটো আনি একদম পিন্ধি চাইছোঁ। চাইজটো দেখিছেনে? যিমান মানে সৰু চাইজৰ অৰ্ডাৰ কৰিলেও মোৰ তাত অলপ হ'লেও মানে ডাঙৰ হ'বই। যিকোনো কাপোৰ এযোৰ ল'লে মই মানে নিচিলোৱাকৈ পিন্ধিব নোৱাৰোঁ। বাকী মই এয়া চিলাবই লাগিব। তাকে ভাবি আছোঁ কি কৰোঁ, চিলাই পিন্ধোঁ নে ৰিটাৰ্ণে কৰোঁ। বাকী এইফালে মই কালাৰটো দিছিলোঁ পিংক কালাৰৰ। পিংক কালাৰটো নাহিলে বাৰু, এইটো কালাৰ আহিছে। এই কালাৰটো বেয়া লগা নাই। তাৰপিছত এয়া মই এইটো অধ্যায় শেষ কৰি এইবাৰ মই আহি গ'লোঁ পাকঘৰলৈ দুপৰীয়া আহাৰ বনাবৰ কাৰণে, কাৰণ দুপৰীয়া সময় হ'ল, ভাত বনাব লাগে। তাকে এয়া অকণমান মাংস আনিছিল মানুহজনে। নিয়ৰৰ গাটো বহুত বেয়া হৈ আছিল, সি মানে ভাতে খোৱা নাই আজি কেইদিনমানৰ পৰা। ভাবিছোঁ কিজানি মাংস হ'লে অকণমান ভাত খায়ে। আজি বহুত দিনেই হ'ল সি ভাত চাত খাব পৰা নাই, ইমান দুৰ্বল হৈ গৈছে মানে ল'ৰাটো, বেয়া লগা হৈ গৈছে আৰু। বাকী এইফালে এয়া মই মাংস বহাই দিছোঁ, এইফালে মই ভাতটো বহাই দিছোঁ। বাকী এয়া কণী আলু সিজাই লৈছোঁ, এয়া বেঙেনা কাটি থৈছোঁ, মানে সৰহকৈ ভাতখিনি বনাই লওঁ, তাৰপিছত আৰু কিবা এটা বেলেগ কাম কৰিম। এয়া ভাত পানী বনাই মেলি আজৰি হ'লোঁ। হৈ এতিয়া ভাত পানী খাওঁ, খাই লৈ কিবা এটা বেলেগ কাম কৰিম। তাৰপিছত এয়া ভাত পানী খাই আজৰি হৈ এইফালে এইকেইদিন যে মোবাইলত চবেই মানে বিহু ড্ৰেছ পিন্ধি ফটোশ্বুট কৰি আছে, মানে ৰিলচ বনাই আছে। মই ভাবিলোঁ ৰিলচ এটাকে বনাওঁ আৰু দুখনমান ফটো উঠোঁ। তাকে এয়া মই ৰেডি হৈ আছোঁ। এইফালে এইযোৰ মই পিন্ধি মানে এনেকুৱা সমস্যাত পৰিছোঁ নহয়। এয়া পিন নুফুটে ফুটাবই পৰা নাই। নিয়ৰ আমাৰ ডিষ্টাৰ্ব, আমাৰ নিয়ৰ বেবী এটা ডিষ্টাৰ্ব। ইমান মানে টান, পিনটো ফুটাব পৰা নাই মই। এয়া ৰেডি হৈ লওঁ দিয়ক ৰিলচ বনাবৰ কাৰণে, ফটো উঠিবৰ কাৰণে। মানে অকণমান সময় মানে কিমান যে মানে সাজি বেছি এই কাপোৰত মই পিন ফুটাব নোৱাৰিলোঁ। ইমান মানে টান, এনেকৈ কিবাকৈ পিন্ধি গৈছোঁ আৰু অসমৰ কাৰণে। এইফালে এয়া ফটো চটো উঠিলোঁ, উঠি এইফালে এইবাৰ আহিলোঁ পাকঘৰত। যিমান যি কৰিলোঁ পাকঘৰটোত আহিবই লাগিব। এয়া অকণমান ভাবিছোঁ বিহু বুলি একো এটা বনোৱা নাই। এয়া অকণমান ভাবিছোঁ কি বনাম, এইখিনিৰ মই নাজানো। ঘৰত এইখিনিয়ে আছিল ময়দা, তাকে মই এয়া বহুত ধুনীয়াকৈ সানি চানি থৈ দিছোঁ। ঘি, ৰিফাইন, নিমখ অকণমান সাধাৰণ দি এনেকৈ বেকিং চ'ডা দি পেলাই এনেকৈ মই সানি থৈ দিছোঁ। এইখিনিৰ মই কি হয় মই নাজানো আৰু। কাটা নিমকি বনাওঁ, কাটা নিমকি বনোৱাৰ ভাৱ কিন্তু নাই। কাটা নিমকি বনালে মই সেই দিব লাগিলে হয়, কালজিৰা দিয়া নাই। মই ভাবিছোঁ খুৰমা বনাম, কেইটা হয় মই নাজানো আৰু। এতিয়া ঘৰ দুৱাৰ সাৰি লওঁ, লৈ লাগি যাম এইখিনি কামত। সানি থৈ দিলোঁ, অকণমান কোমল হৈ থাকিব। 1 ঘণ্টামান থৈ দিলে ঘৰ দুৱাৰখিনি সাৰি লৈ ইয়াতে লাগি যাম আৰু। এয়া ভাজি আছোঁ খুৰমা। এইফালে এয়া দি দিছোঁ চেনিৰ পানীৰ। এইখিনি অলপমান টান মাৰিব লাগিব দিয়কচোন বাৰু, হোৱা নাই বৰ্তমান। তথাপিও বনাই থাকোঁতে এবাৰ দেখুৱালোঁ। বাকী আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ আৰু। আজি ভিডিঅ'টো ইমানখিনি আছিল। নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি